10 रुपया देना ही पड़ेगा। अगर आपका 4 चक्का है तो उसमें নমস্কাৰ বন্ধুসকল, এজেডি এণ্টাৰটেইনমেণ্টৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ অৰুণাচল প্ৰদেশ। আমি এখন বলেৰ পিঠা বনাই আছোঁ। ড্ৰাইভাৰ আমাৰ বিন্দু আৰু আমাৰ এইটো কি হ'ব কৈ দিয়া ভতিজা ভাগিন অঁ ভাগিন নৱজিত বৰা আৰু এইটো অংকুৰ আছে। আমি গৈ আছোঁ এতিয়া অৰুণাচল। ফুল লাইট দি দিলোঁ, ক'ত ভৰাই দিছে। छुट्टी तो आ गए भाई, छुट्टी तो कब आ गए घूमने पता नहीं, पर ये तो वीडियो का तो बनने ही वाला है, इसलिए तब तक के लिए भाई। ইমান সময়ৰ পৰা ৰাস্তাৰ বিৱৰণ দি থকা এই আমাৰ নৱজিত বৰা এয়া শুই গ'ল, টোপনিয়াই গ'ল, কিন্তু ভেকচিন ধৰি আছে। চাওক, সেই টোপনি ভেকচিন ধৰি আছিলে। এটা মৰম লগা ল'ৰা। বজাৰত আহি মাছ নাপালোঁ, শিঙি মাছ আৰু এয়া কেঁকুৰা। আহি থাকোঁতেই ইয়াত বহুত মানুহ জমা হৈছে। বলকচোন কি হৈছে চাই লওঁ। এক্সিডেণ্ট হোৱা যেন অনুভৱ হৈছে। ফিটা লগা নাই না, মানুহ আছিল, কিন্তু কোনো মানুহ এতিয়ালৈকে একো হোৱা নাই বুলি আমি জানিব পাৰিছোঁ। ৰাস্তাৰ মাজতেতো গাঁত আছিলে, গাঁতটোত থকাৰ কাৰণে গাড়ীখনে আচলতে ধৰিবই নোৱাৰিলে গাঁত আছিলে। হেল্ল' গাইছ, আমি আহি পাই গ'লোঁ আজি আমাৰ নৱজিতৰ ৰুম। लाइक कमेंट और शेयर करना सब्सक्राइब। ৰাতিপুৱা এটা বিশেষ স্থানলৈ যাত্ৰা কৰিলোঁ। বলকচোন আপোনালোকেও মোৰ লগত গৈ থাকক, ক'ত যাওঁ কি কৰোঁ চাই থাকক। এয়া আমি আহি উপস্থিত হৈ গ'লোঁ ইটানগৰ, অৰুণাচল প্ৰদেশৰ যি ৰাজধানী ইটানগৰ। এয়া ছেক্ৰেটেৰিয়েট, সচিবালয়। ইয়াত খুব সুন্দৰকৈ যি ৱাল আছিলে, সেই বাউণ্ডেৰী ৱাল, এই ৱালত কালাৰ কৰি ৰাখিছে। আমি এটা সুৰংগ পথ পাই গ'লোঁ, অৰুণাচল প্ৰদেশৰ এটা সুৰংগ পথ। এইটো চাওক, কিমান এটা সুন্দৰ। আপোনালোকক আজি বিশেষ এটা স্থান দেখুৱাম। বলক, আহি আমি গেটৰ ওচৰত পালোঁহি। গেটত ৰখাইছে, চাওঁচোন কি কৰে শুনক। আহি মন্দিৰৰ মুখৰ দ্বাৰত মানে গেটত পালোঁহি। আমি টিকেট লৈ ল'লোঁ, 10 টকা টিকেট দিব লাগে। 10 टका 10 रुपया देना ही पड़ेगा। अगर आपका 4 चक्का है तो उसमें 20 रुपया। हाँ ठीक है, 4 चक्का होने से 20 रुपया, और हम लोगों का तो स्कूटी है ना 2 चक्का है, इसलिए 10 रुपीज़ देना पड़ेगा। मैं और सानू एक साथ आया हूँ। हाय देखो हम लोग ऊपर जा रहे हैं अभी। সঁচাই এটা প্ৰাকৃতিক পৰিৱেশ খুব সুন্দৰভাৱে সজাই পৰা ৰখা হৈছে। আপোনালোকে বলক
অলপ পাম আৰু দেখিছে আপোনালোকে দেখিছে গাড়ীবিলাক শাৰী শাৰীকৈ থৈ দিয়া আছে মানে আমি যিটো ঠাইত আহি আছোঁ সেই ঠাই অগণন মানে বহুত মানুহ আহে আৰু গণনা কৰিব নোৱাৰি ইয়াত ফটো উঠিবলৈ আহে অলপ আপোনালোকে গোটেই চিনেৰীটো চাওক আহি আমি সেই বিশেষ স্থানডোখৰ আমি উপস্থিত হৈ গ'লোঁ দেশত ইমান ধুনীয়া পৰিৱেশ এটাৰে পিছফালে এটা মন্দিৰ আছে সেই মন্দিৰৰ ভিতৰত যাবলৈ চেষ্টা কৰিম খুব ধুনীয়া বতাহ দি আছে মানুহ একদম ফটো উঠিবলৈ প'জ দি আছে নি বহুত ধুনীয়া বতাহ ন ইয়াত সকলোৱে ফটো উঠিবলৈ আহে ইয়াত ফটো উঠি আছে সকলোৱে আহি ইয়াত এটা মুকলি মঞ্চ আছে ইয়াত কেতিয়াবা প্ৰগ্ৰেম কিছুমান হয় লওক আমি মন্দিৰৰ ওপৰলৈ যাওঁ ন সকল এতিয়া আমি গেটত আহি পাই গ'লোঁ এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ খুব সুন্দৰ খুব ধুনীয়া এটা মন্দিৰ গেটখন চালে ভাল লাগিছে চামু আছে মোৰ লগত ৱাও বহুত সুন্দৰ পৰিৱেশ চানো কি মন্দিৰ বুলি কয়তো গুম্ফা আপোনালোক কৈ আছিলোঁ যে আমি এটা বিশেষ স্থানলৈ যাম সেই স্থানটো হৈছে গুম্ফা মন্দিৰ অৰুণাচল প্ৰদেশ কিবা কিবি এইবিলাক ঘূৰি থাকে ন ইয়াত কি লিখা আছে ধৰিব ন মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ সেৱা কৰি भैया ये मूर्ति है बुद्धदेव का है ना मूर्ति जो है बुद्धदेव का वो जो भगवान का मूर्ति है ना वो क्या बुद्धदेव का है बुद्धदेव कौन है ये हाँ बुद्ध है ना वही तो हम लोग तो बुद्धदेव बोलते हैं কৃষ্ণ এতিয়া আমি মন্দিৰৰ পিছফালে পালোহি গোটেই মন্দিৰটো আপোনালোকক দেখুৱালোঁ চাৰিওফালে খুব সুন্দৰ মন্দিৰ ভগৱান বুদ্ধক ইয়াক স্মৰণ কৰা হয় সেৱা কৰা হয় আমিও আজি বুদ্ধদেৱক অলপ সময়ৰ কাৰণে মনত পেলালোঁ বা সেৱা কৰিলোঁ ইয়াত অগণন ভক্ত আহে আৰু বহুত ভক্ত সেৱা কৰাৰ পৰিৱৰ্তে মানে ফটো উঠিবৰ কাৰণে আহে পৰিৱেশটো ইমান ধুনীয়াকৈ সজাই পৰাই ৰখা হৈছে সঁচাকৈ মানে মনোমোহা পৰিৱেশ
এখনে দেখিছে পিছফালে ফটো উঠি আছে, পূৰা হাঁহি আছে। চানো ফটো উঠিবি নাই? ভিডিঅ'টো কৰিলোঁ, আমিও ফটো উঠিম। এয়া দেখুৱাই আছোঁ। মাতৃৰ প্ৰতি মৰম, ভাল পোৱা এটা জ্বলন্ত প্ৰমাণ। আটাইতকৈ ভাল লগা দৃশ্য আজিৰ দিনটোৰ। আমি এইবাৰ গুম্ফা মন্দিৰৰ পুনৰ আকৌ আহি গ'লোঁ RG পাৰ্ক। মানে ইয়াত ল'ৰা ছোৱালীবিলাক খেলা ধূলা কৰা বা অলপ সময় মনৰ কথা পতা আৰু এনেকুৱাই কিবা কিবি হৈ থাকে। আৰু আমি ইয়াত নাচি থকা দেখিবলৈ পাইছোঁ, ডান্স কৰি আছে কিছুমান ছোৱালীবিলাকে। ইয়াত খোজকাঢ়ে, দৌৰা, মানে খুব এটা সুন্দৰ পৰিৱেশ এটা আছে। বল খেলি আছে কিছুমানে। ইয়াত খোজকাঢ়িবৰ কাৰণে, নিজৰ স্বাস্থ্য ভাল ৰাখিবৰ কাৰণে খোজকাঢ়িবলৈ ইয়ালৈ আহে। বহুত দৌৰি আছে, খেলি আছে আৰু নাচি আছে। মই ভিডিঅ'বিলাক আপোনালোক দেখুৱাইছোঁ, চাই থাকক। সন্ধিয়া হৈ গ'ল। এতিয়া আমি ঘৰত যাবলৈ হৈ গ'ল। দেখাও একদম গোটেই মানুহেই মানুহ, খেল ধেমালি, নাচ গান সকলো ইয়াতে কৰি থকা হৈছে। আপোনালোকে যদি অৰুণাচল প্ৰদেশত আহে তেনেহ'লে RG পাৰ্ক আৰু আজি মই যোৱা গুম্ফা মন্দিৰ আপোনালোকে চাবলৈ নাপাহৰিব। আজিলৈ ইমানতে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ভাল লাগিব আৰু নহয় জানো? বাই বাই।